মেনকাজনী এবাৰ চাই ল'ম মই তাতকৈ বেছি লাইক আহিব মোৰ ভাগৰ ফটোবোৰ এইকেইখন মই ফেচবুকত আপলোড দিব লাগিব ফটো উঠোঁতে মই ৰিলছ ভিডিঅ'বোৰ বনাবলৈ পাহৰি গৈছোঁ পাই এইবাৰ মই ধুনীয়া ধুনীয়া ৰিলছ ভিডিঅ' কেইটামান বনাওঁ আগে ট্ৰেণ্ডিঙত কি চলি আছে সেইটো চাই লওঁ আচ্ছা ট্ৰেণ্ডিঙত মেইন এইটো কনৱে এইখন চলি আছে বাৰু বনাই চাওঁ কেনেকুৱানো হয় मैं नहीं तो कौन बे ए मैं नहीं तो कौन मैं नहीं तो कौन बे मैं नहीं तो कौन बोल बोल मैं नहीं तो कौन तोरा গৈছো মা মই মানে গডৰেজৰ কাপোৰবোৰ ভাজ কৰি আছো মোৰ অকমান দেৰি হ'ব আপুনি যাওকচোন মই গৈ আছো তৰা লোকৰ বোৱাৰী উঠি মেলি ভাত পানী বনাই আজৰি হ'লো আমাৰ এইজনী এতিয়ালৈকে ৰুমৰ পৰা উলিয়াই আহিবলৈ টাইম পোৱা নাই ভাবিছিলোঁ বোৱাৰী অহাৰ পিছত মোৰ বহুত সুখ হ'ব ঘৰৰ কাম বনৰ দায়িত্ববোৰ ল'ব এতিয়াচোন আগতকৈ দুগুণে কাম বাঢ়িবলৈহে ধৰিলে মোৰ কপালে বেয়া এইজনী এতিয়া নোলায় যেতিয়া মই ভাত তৰকাৰী বনাই কাম বন শেষ কৰি আজৰি হ'ম তাৰ পাছতে তেওঁ উলিয়াই আহিব ৰুমৰ পৰা জানো নহয় এই স্বভাৱ চৰিত্ৰ আৰু জাতিবলৈ বৰ বাকী নাই হেল্ল' গাইছ এতিয়া বাজিল 12টা মই এতিয়া পাকঘৰলৈ যাওঁ ভাত বনাবলৈ মোৰ আজি দেৰি হৈ উঠোঁতে শাহুমাই বৰ চিঞৰি আছে গতিকে মই আজি দিনটো কি কৰোঁ কি নকৰোঁ সেইবোৰ আপোনালোকে চাই থাকিব দেই তেন্তে দেৰি নকৰোঁ ব'লক গাইছসকল মোৰ পাকঘৰলৈ হেল্ল' গাইছসকল তো এতিয়া মই আহি পালোঁ পাকঘৰলৈ আৰু তো আহি পালোঁ এতিয়া পাকঘৰলৈ গাইছ এয়া হৈছে মোৰ শাহুমা তেওঁ এতিয়া গাইছ চাহ বনাই খাইছে আৰু মোক নাই দিয়া গাইছ মই বেয়া নাপাওঁ কিয়নো মোৰ মনটো ইমান বেয়া নহয় মই সকলোৰে লগত মিলিজুলি থাকিব বিচাৰোঁ সৰু কথাকটো লৈ মই কিয় কাজিয়া কৰিম তো গাইছ এতিয়ালৈকে ইমানেই মই এতিয়া ভাত বনাওঁ আকৌ অলপ পাছত আপোনালোকৰ মাজলৈ আহি আছোঁ এতিয়ালৈ বাই বাই মা আপুনি কি মোক বেয়া পালে নেকি বাৰু মা বেয়া নাপাব দেই মই আকৌ আপোনালোকক ধেমালিহে কৰিছিলোঁ চোৱা তৰা মই এইবোৰ ধেমালি একেবাৰে বেয়া পাওঁ আৰু কি কৈছা তুমি মই তোমাক চাহ নাই দিয়া ক'বলৈ গ'লে তুমি ৰাতিপুৱাৰ পৰা কৰিছা নেকি সকলো কামটো ময়ে কৰিছোঁ মোক কিন্তু জোকাই নল'বা দেই মোৰ মুখখন খুলিব লাগিলে আকৌ বন্ধ নহ'ব কিন্তু তো গাইছসকল ঘৰৰ সকলোবোৰ কাম বন শেষ কৰি মই তৰাই আপোনালোকৰ মাজলৈ লাইভ আহিছোঁ আপোনালোকৰ লগত কথা পাতিবলৈ আপোনালোকৰ যদি মোৰ কিবা সুধিবলৈ আছে বা মোৰ বিষয়ে কিবা জানিব বিচাৰে সুধিবলৈ পাৰে বিকাশ হাই বিকাশ মোৰ ভাল তোমাৰ খবৰ বঢ়িয়া একদম ফেণ্টাষ্টিক আশা কৰিছোঁ তোমাৰো মজা খা বাপেকে এই মিনতিজনী আকৌ ফোন কৰিলে তাই ফোনটো ৰিচিভ কৰিলে এতিয়া তাই 2 ঘণ্টা 3 ঘণ্টালৈকে কথা পাতি থাকিবলৈ বিচাৰিব মই আকৌ টান পাওঁ নহয় কিবা এটা বাহানা কৰিব লাগিব হেল্ল' মিনতি মই মানে কিবা এটা ইম্পৰ্টেণ্ট কাম কৰি আছিলোঁ সেইটো কাৰণেহে তোৰ ভাগৰ ফোন ৰিচিভ নাই কৰা পিছে তোৰ ভাল ন সেই নহয় মিনতি এতিয়া ফোনটো ৰাখিছোঁ দেই মই মানে কিবা এটা দৰকাৰী কাম কৰি আছোঁ কি মিছা কথা মইনো আৰু কিয় মিছা কথা ক'ম তোমাক তুমি মোৰ ইমান পুৰণা বান্ধৱী আকৌ মই মানে কাম কৰি আছোঁ কাম এটা কৰি আছোঁ সেইটো কাৰণেহে মই ফোনটো ৰাখিব বিচাৰিছোঁ চোফাত বাগৰ দি আছোঁ নাই মই একো বাগৰ নাই দিয়া নহয় মই পাকঘৰত কাম কৰি আছোঁ মিনতি পূজা হেল্ল' মইনো বাৰু কিয় মিছা কথা ক'ম মিনতি লাইভ ভিডিঅ'ত মোক চাই আছা তুমি এইজনী লাইভ ভিডিঅ'ত মোক মিনতি দেখাই পালে চাগে সেইটো কাৰণেহে তাই ক'বলৈ পাৰিছে মোবাইলটো সোনকালে অফ কৰা লাইভ ভিডিঅ' সোনকালে বন্ধ কৰা তুমি ৰ'ব গাইছসকল 1 মিনিট কি হ'ল আপুনি সঁচাকৈ আকৌ ফোন কৰিলে যে দুনিয়াখনকে দেখাই লাভ নাই নহয় আমি কি কৰি আছোঁ কি নাই কৰা তোৰ লাইভ ভিডিঅ'ত মোৰ বান্ধৱী মোক দেখা পালে মই তাইক মিছা মাতিছিলোঁ মই শুই থকা নাই মই কাম কৰি আছোঁ বুলি কিন্তু তাই চব দেখিলে তাই কৈছে মই চোফাত বাগৰি আছোঁ মোক লাইভ ভিডিঅ'ত দেখি আছে চব তোমাৰ বাবে হৈছে এইটো সেনেকুৱা নহ'ব দেই এনেকুৱা নচলিব তাই এতিয়া মোক কি ভাবিব বাৰু তাই গম পাই গ'ল মই যে ইমান মিছা কথা কওঁ বুলি তুমি আৰু এইবোৰ সোনকালে বন্ধ কৰিব লাগিব এইখন ঘৰত মোৰ মতে চলিব লাগিব তোমাৰ মতে নহয় আপুনিও শুনি লওক মা মই যেতিয়ালৈকে জীয়াই আছোঁ এইবোৰ চলি থাকিব মই এইবোৰ কোনোপধ্যে বন্ধ কৰিব নোৱাৰোঁ কিয়নো মই এইবোৰ কৰি বহুত ভাল পাওঁ মই যেতিয়ালৈকে এইখন ঘৰত আছোঁ ফটোজ লাইভ ভিডিঅ' ৰিলছ ব্লগ এইবোৰ চলি থাকিব देखो बहू मैंने तुमको अपनी बेटी माना है मेरी बात भी तुम सुन लिया करो दिन भर मैं काम करके थक गई हूँ बहू সঁচাকৈ এই চিৰিয়েলখনৰ কাহিনীটো সম্পূৰ্ণৰূপে মোৰ বাস্তৱ জীৱনৰ লগত মিলি গৈছে
मामी जी, आपने मुझे समझ कर क्या रखा है कि मैं आपको छोड़ दूंगी? मैं आपका खून करके लोगों के सामने बोलूंगी कि आपने खुदकुशी कर लिया है। এই চিৰিয়েলখনৰে মোৰ জীৱনতো এনে ঘটনা নঘটিলে হ'ল আৰু মই অলপ সাৱধানেৰে থাকিব লাগিব। একো গেৰেণ্টি নাই, আজিৰ দিনত কাকো বিশ্বাস কৰিব নোৱাৰি। মা, অ মা, কি হ'ল? ইমান চিঞৰি চিঞৰি কেলে মাতি আছ? বলকচোন মা, আমি দুয়ো অলপ টাউনলৈ ওলাই যাওঁ। নাই নাই, মই কলৈকো হিলিব নোৱাৰোঁ। মই এতিয়া বহুত ভাল এখন চিৰিয়েল চাই আছোঁ। তোমাৰ যাবলৈ মন গৈছে, তুমি অকলে যোৱা। আকৌ মোক ডিষ্টাৰ্ব দি নাথাকিবা, যোৱা।